কি মই সেই গান দি পেলাই সেই দুই এটা ভিডিঅ' দিয়া গৈছিল দি পেলাই এতিয়া কপিৰাইটটো। হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি মোৰ গাঁৱৰ এজন ল'ৰা আহিছে, মানে তাৰ ফেচবুকত অলপ ইছ্যু লাগিছে। ইছ্যু মানে কেনেকুৱা ইছ্যু, মানে সি গান ইউজ কৰিছে, তাৰ কণ্টেণ্ট মনিটাইজেশ্যন এতিয়ালৈকে হোৱা নাই, কিন্তু গান ইউজ কৰিছে, সেইকাৰণে তাৰ কপিৰাইট লাগিছে। মানে আপোনালোকক মই কৈয়ে থাকোঁ যে আপোনালোকে গান ইউজ নকৰিব, যেতিয়ালৈকে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন নাপায় তেতিয়ালৈকে গান ইউজ নকৰিব, কাৰণ কণ্টেণ্ট মনিটাইজেশ্যন নাপালে আপোনালোকে গানৰ লাইচেঞ্চখন নাপায়। গতিকে গান দিলে আপোনালোকে কিছুমান ৰিলত যদি গান দিয়ে, চং এড কৰিলে আপোনালোকৰ কপিৰাইট লাগিব। গতিকে যিবিলাকে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে তেখেতসকলে গান দিব পাৰিব, কাৰণ গানৰ লাইচেঞ্চখন পাই যায়। গতিকে ইয়াৰ মুখেৰে শুনো। এইটো হৈছে গাঁৱৰ ভাইটিটো। কি হৈছে তোমাৰ? নাই তাৰমানে কি মই সেই গান দি পেলাই সেই দুই এটা ভিডিঅ' দিয়া গৈছিল দি পেলাই এতিয়া কপিৰাইটটো আহিছে মোৰ। কপিৰাইটটো গুচাব পৰা নাই ন? গুচাব পৰা নাই। মানে তুমি কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই? কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই। গতিকে কণ্টেণ্ট মনিটাইজেশ্যন নাপালে মানে গানৰ লাইচেঞ্চখন ক'ত থাকে? যেতিয়া কণ্টেণ্ট মনিটাইজেশ্যন পাবা তেতিয়া গানৰ লাইচেঞ্চখন থাকে, তেতিয়াহে তুমি মানে দিব পাৰিবা, তেতিয়া কপিৰাইট নালাগে। এতিয়া তুমি ধৰা কণ্টেণ্ট মনিটাইজেশ্যন পোৱাই নাই, গতিকে গানৰ লাইচেঞ্চখন পোৱা নাই, তুমি গান দিব নোৱাৰা। আৰু কপিৰাইটটো মই বুজাই দি আছোঁ যিখিনি লাগিছে। এইটো হৈছে ইয়াৰ একাউণ্ট। মই গৈ আছোঁ। আপোনালোকে কপিৰাইট কেনেকৈ গুচাব? আপোনালোকে প্ৰথমতে যাব, আপোনালোকে ইয়াৰ প্ৰফাইলত যাব, আপোনালোকৰ প্ৰফাইলত যাব। প্ৰফাইলত যাই কিনে প্ৰফেশ্যনেল ডেস্কবৰ্ড যি আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিব, ক্লিক কৰি পিনে তললৈকে আহিব, আহি কিনে ইয়াতে থাকিব ছাপৰ্ট বুলি থাকিব। ছাপৰ্টত আপোনালোকে ক্লিক কৰিব। ছাপৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে আছে নহয় ছাপৰ্ট ইনবক্স, আপোনালোকে ইনবক্সত যাব। এনেকৈ ইনবক্সত যাব, যাই পেলাই ইয়াতে দুটা থাকিব, ৰিপৰ্ট থাকিব, এটা থাকিব ইয়ৰ এলাৰ্ট থাকিব, এটা থাকিব ৰিপৰ্ট থাকিব। আপোনালোকে 2 নম্বৰটোত যাব, ইয়ৰ এলাৰ্টত ইয়াতে ক্লিক কৰিব। দেখিছেনে? এইবিলাক গোটেই কপিৰাইট লাগিছে তাৰ। এতিয়া কপিৰাইটবিলাক গুচাব লাগিব। গুচাব লগা হ'লে আপোনালোকে কি কৰিব, মই এটা ভিডিঅ' কৰি কিনে দেখাই আছোঁ। গোটেইকেইটা কৰাটো ভিডিঅ'টো বহুত লম্বা হৈ যাব, গতিকে এইটো মই কৰিছোঁ ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চি ডিটেইলছ যি আছে, চি ডিটেইলছত গুচি গ'লোঁ। তাৰপিছত কণ্টিনিউত গুচি গ'লোঁ। তাৰপিছত আৰু কণ্টিনিউত গুচি গ'লোঁ। এগেইন আৰু কণ্টিনিউত গুচি গ'লোঁ। এতিয়া চাব, মই এতিয়া কৈ আছোঁ এতিয়া আপোনালোকক একচেপ্ট, মানে এইটো হৈছে একচেপ্ট চেঞ্জ। আপোনালোকে কোনটো কৰিব? আৰু আপোনালোকৰ যদি আপোনালোকৰ যদি মনিটাইজ হৈছে, আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন পাইছে, তেতিয়াহ'লে আপুনি এওঁলোকক এইটো কৰিব পাৰিব। যদি আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই, আপোনালোকে ৰিমুভ ভিডিঅ' কৰি দিব। গতিকে মই যিহেতু কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই, গতিকে ৰিমুভ ভিডিঅ' কৰি দিছোঁ। মই ৰিমুভ কৰি কিনে কণ্টিনিউ কৰি দিলোঁ, ডিলেট ভিডিঅ' কৰি দিলোঁ। এতিয়া ক্ল'জ কৰি দিলোঁ। এইটো তাৰ উৰি গ'ল। এতিয়া আৰু নেক্সট যাব লাগিব। গতিকে এনেকৈ আপোনালোকে মানে কপিৰাইট লাগিলে এনেকৈ আপোনালোকে গুচাব পাৰিব। আৰু বাকীবিলাক আছে বাৰু, ইমান দীঘলে নকৰোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ এণ্ড ফ'ল' কৰিব নাপাহৰিব। পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।